নমস্কাৰ মই বিদিশা আৰু আপোনালোকে চাই আছে মোৰ অসমীয়া ইউটিউব চেনেল বিদিশাছ লাইফ এণ্ড ব্লগ। চ' হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু আমাৰো বহুত ভাল। আৰু ভিডিঅ'টো প্ৰথম ক্লিপখিনি চাই হয়তো ধৰিব পাৰিছে, মানে আজি আচলতে ভিডিঅ'টোত লৈ আহিছোঁ আমাৰ বাৰ যেতিয়া বিয়াৰ তাৰিখ কৰিব আহিছিল, মানে ভিনদেউহঁতৰ ঘৰৰ ডাঙৰ মানুহখিনি অহা কিছুমান নিয়ম থাকে আৰু ছোৱালী এজনীৰ জীৱনৰ এটা বিশেষ দিন, আৰু তাৰ কাৰণে মই ভিডিঅ' কৰিছিলোঁ তেতিয়া, আৰু ভিডিঅ'খিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু এতিয়া লৈ আহিলোঁ আপোনালোকৰ মাজলৈ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিল। আৰু এয়া মানে মানুহখিনি আহি পালে আৰু বাই কাপোৰ কানি পিন্ধিব ঠিক কৰি আছে আৰু বাইদেউহঁতো আছে। আৰু ইফালে কল বুট মানে যেনেকুৱা নিয়ম থাকে কিছুমান বস্তু দিয়াৰ, সেয়া কৰি আছে আৰু আপোনালোকক সকলোখিনি দেখাই যাম। আৰু খোৱাৰ যোগাৰ কৰি থকা হৈছে, মানে এইবাৰ চাহৰ যোগাৰ কৰা হৈছে। আৰু ইফালে দুখন ডাইনিঙত, ইফালে এখন ডাইনিং আৰু ইফালে এখন ডাইনিং, মানে মানুহ যিহেতু বেছি মিঠাই নিমকি আৰু কিবা কিবিৰে চাহৰ যোগাৰ। আৰু তাৰপিছত দেখুৱাইছোঁ আপোনালোকক। আৰু এইবাৰ ইফালে লুচি ভাজি আছে আমাৰ খুৰাই, একদম ফুলা লুচি, পুৰি আপোনালোকে যি কয়, আমি লুচি বুলিও কওঁ পুৰি বুলিও কওঁ, আপোনালোকে যি কয় সেইটোৱে। আৰু ইফালে ঘুগনি, পনীৰৰ ঘুগনি বনাই আছে। আৰু ইফালে চাওকচোন মামীহঁতক আমি দেখাই দিছোঁ একবাৰ। মামী একো কথা নাই দিয়া, তেনে এক্টিং কৰিছে, মামী এক্টিং কৰিছে। এইটো আমাৰ পেহী, এইটো মামী, আৰু এইটো মামী গাঁৱৰে কাটানি মামী আগতে ভিডিঅ'ত উঠছি আমাৰ। আৰু এইটো আমাৰ সৰু মামী বাচন ধুছি। খুৰাইটো লুচি মেলি আছিল, কি ভাজি আছিল। আৰু এইবাৰ আমাৰ কইনাৰ এণ্ট্ৰি, মানে তাই মানুহখিনিৰ সন্মুখত যাব, পাণ তামোল দিবৰ কাৰণে যাব। আৰু প্ৰত্যেকজনী ছোৱালীৰ জীৱনত অহা এটা বিশেষ দিন, সকলো ছোৱালীয়ে এদিন এই কামটো কৰিব লাগিব। কি যে নিয়ম ন, এই আহকচোন চাওঁ। আৰু ইফালে মাক চাওক, মানে মাকো দেখাই দিছোঁ একবাৰ ভিডিঅ'ত। আৰু ইফালে খানা এইবাৰ চেঞ্জ হৈ গ'ল, মানে পুৰি মাংস মিঠাই দৈ আৰু যে ক'ত কি, মানে কেৱল খানা আৰু খানা খোৱা বস্তুৰে দিন এইটো মানে। তাৰপিছত এয়া খাব দিছোঁ মানুহখিনিক, আৰু খোৱা লোৱা পৰ্ব গোটেইখিনি শেষ হৈ গ'ল। আৰু লাষ্টৰ নিয়মটো হ'ল মানে মান ধৰা পৰ্ব, মানে ডাঙৰ মানুহখিনি তেখেতসকলক সেৱা ল'ব লাগিব। আৰু এয়া মান ধৰা নিয়ম। আৰু বা বহি আছে, ওচৰত আছে মাইনী বা বৰমা, আৰু বৰমাৰ লগত তাই যাব এতিয়া আৰু সেৱা কৰিব লাগিব গোটেইখিনি মানুহক। আৰু সেইখিনি আপোনালোকক দেখাবলৈ, আৰু মোৰ ফেচটো আপোনালোকক একবাৰ দেখাই দিছোঁ, দেখুৱাই নাই যিহেতু, এবাৰ মোৰ ফালে মানে কেমেৰাটো অন কৰি আপোনালোকক দেখাই দিছোঁ। আৰু ইফালে তাই যাব ৰ'ব, তাই এবাৰ তামোল পাণ লৈ, যিহেতু অসমীয়াৰ মান তামোল পাণ বুলি কোৱা হয়। অসমীয়া বিয়া মানে পূৰা নিয়মেৰে ভৰপূৰ, চাৰিওফালে নিয়ম। অসমীয়া বিয়া বুলি শুনিলে মানে অসমীয়া মানুহ সকলোৱে জানে, গোটেই নিয়মেৰে ভৰপূৰ। আৰু এয়া এতিয়া সেৱা ল'ব লাগিব, আহকচোন চাওক।
গাইজ আজি ভিডিঅ'টো ইমানখিনিয়ে আছিল সকলোখিনি কাম ভালে ভালে হৈ গ'ল আৰু কেণ্ডিক চাওক দেউতাৰ কলাত উঠি মানুহখিনি চাই আছে আৰু আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো অল কৰিব চ' আকৌ এটি ধুনীয়া নতুন ব্লগৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ বাই বাই টেক কেয়াৰ